হেলৰা ষ্টুডিঅ' কেনভাছৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আমি যোৱাটো ভিডিঅ' আপোনালোকে দেখিলে মিৰ্জাৰ ষ্টুডিঅ'ত আছিলোঁ। আজি আমি গৈ আছোঁ গুৱাহাটীৰ ষ্টুডিঅ'ত। আপোনালোকক কৈছোঁ যে আমাৰ দুটা ষ্টুডিঅ' আছে, এটা মিৰ্জাত এটা গুৱাহাটী। তো আমি আজি গুৱাহাটীৰ ষ্টুডিঅ'টোত গৈ আছোঁ আৰু আজি এই ভিডিঅ'টোত আপোনালোকে দুজন বিশেষ ব্যক্তিক দেখা পাব। তো সেই কোনো দুজন বিশেষ ব্যক্তি আপোনালোকে গোটেই ভিডিঅ'টো চাই থাকিলে বাৰু গম পাব। এতিয়া আমি গৈ আছোঁ গুৱাহাটীৰ ষ্টুডিঅ'ত। ব'লক চালোঁ, লেটছ গো। ইপিনে গোটেইবিলাক আছে, ইপিনে আমাৰ দীপদা, কি খবৰ? ৰাতিপুৱা গুড মৰ্ণিং। ইপিনে শ্যামল দা আছে, গুড মৰ্ণিং। গুড মৰ্ণিং। আৰু এতিয়া আমি তালৈকে গৈ আছো, চলো লেটস গো। তো ৰাইজ, আমি আহি পালো এতিয়া গুৱাহাটী আৰু এতিয়া ষ্টুডিঅ'ৰ পৰা মানে আমি ষ্টুডিঅ'ত আহি পেলাই ব্লগ কৰা নহ'লে, আমি ডাইৰেক্ট বজাৰ কৰিব গৈছিলোঁ। ডাইৰেক্ট আমি বজাৰ লৈ আহিলোঁ, এই কিবা কিবি চাহৰ বজাৰ আনিব গৈছিলোঁ। তো এতিয়া ষ্টুডিঅ'ত গৈ আছোঁ, ষ্টুডিঅ'টো দেখাই আছোঁ আপোনালোকক। তো আমাৰ ষ্টুডিঅ'ত এডিটিঙৰ লগতে আমাৰ ডাবিঙৰো কাম চলে, লগতে মিউজিকৰো কাম চলে আৰু গোটেইখিনি কাম আমাৰ ইন্দ্ৰদাই চাই আছে। নে কি ইন্দ্ৰদা, কেনে খবৰ? বঢ়িয়া ন? পুৰা কাম চলি আছে। কিহৰ কাম চলি আছে এতিয়া? বহাগী কৰি আছো, বহাগী চিৰিয়েল ন? আৰু মিউজিকৰ গোটেইখিনি চলি আছে, তাকে এতিয়া কাম চলি আছে। তো কি ক'ব, কিবা এটা কৈ দিয়ক। কি ক'ম আৰু, চলি আছে কাম, চলি আছে। আৰু আমাৰ কেনভাছৰ ব্লগ চাওক, সেই আৰু ভাল ভাল কাম বিলাক দেখা পাব ইয়াত। চিনেমাৰ পৰা, চিৰিয়েলৰ পৰা, ৱেব চিৰিজ, গান গোটেইবিলাক ইয়াতে পাব। আৰু আগন্তুক যিখিনি আমাৰ ব্লগ আহিব, এই ব্লগ বিলাকত গোটেইখিনি বস্তু আপোনালোকে পাব, চাব, দেখা পাই থাকিব। আৰু আমাৰ ইন্দ্ৰদাই মজা মিউজিক, মানে মিউজিক একদম খাতৰা মিউজিক কৰে, আপোনালোকে গমেই পায়। বগীখন চাগে আপোনালোকে বহুতে চাই আৰু বহুতে নাচাব পাৰে, যোনে যোনে নাচাই চাব। মজা গাইজ, মানে মজা একদম, মানে মিউজিকৰ কাম কৰে। আজি আমাৰ ষ্টুডিঅ'ত নৈৰ সিপাৰে বুলি এখন নতুনকৈ চিনেমা আহি আছে, ধ্ৰুৱদাৰ। আৰু সেই চিনেমাখনৰ মানে আজি স্কেনিং হৈ আছে আৰু আপোনালোক বেছি দেখাব নোৱাৰিম বাৰু, দেখাটো বেয়া কথা হ'ব ন। আৰু আপোনালোকক যে কৈ আছিলোঁ আজি দুজন বিশেষ ব্যক্তিক দেখাম বুলি, এই দুজনে হ'ল বিশেষ ব্যক্তি। মানে কিবা কিবি যে কৈ আছে, এইজন হ'ল আমাৰ বাহাৰুল ইছলাম ছাৰ। আপোনালোকে চাগে বহুতেই চিনি পাইছে, যোনে যোনে চিনি পোৱা নাই মই চাইডত এখন মানে পোষ্টাৰ ফটো দি দিছোঁ। এখেতে অসমীয়াৰ লগতে বলিউডৰো বহুতবিলাক মানে চিনেমাত এক্টিং কৰিছে। আপোনালোকে চাগে ভেৰিয়া চিনেমাখন চাইছে, ভেৰিয়া চিনেমাখনতো এখেতক দেখা পাব এটা কেৰেক্টাৰত। লগতে দিল বেচাৰাখন চাইছে, তো দিল বেচাৰাতো আছে। আৰু অন্য এজন ব্যক্তি হ'ল আমাৰ ইফচনলাল বৰুৱা ছাৰ। এখেতো ধুনীয়া মিউজিক কম্প'জাৰ হয়, মিউজিক মানে ধুনীয়া মিউজিক কৰে। আমাৰ হিমেশ যে আপোনালোকে গমেই পায়, হিমেশৰো বহুতবিলাক মানে গানৰ এখেতে মিউজিক কৰিছে। লগতে আমাৰ অসমৰ পাপন দা, জুবিন দা, সিহঁতৰো গানবিলাক আমাৰ তেখেতে মিউজিক কৰিছে বহুত। আৰু এতিয়া মানে আমাৰ গধূলিয়ে হৈ গ'ল, একদম মানে ষ্টুডিঅ'তে আছোঁ এতিয়া। আৰু আমাৰ এখন ডক্টৰ নিচান বুলি এখন চিনেমা মানে বনাই আছে, চেমিদাৰে হয়। তো আজি আহিছে, তাতে কিবা কিবি কাম কৰিব আছে। তো চেমিদাও আহিছে, গোটেইখিনি দেখাই আছোঁ। তো ডক্টৰ নিচান খুব ভাল পাব আপোনালোকে। ইপিনে গৈ আপোনালোক দেখাম। তো ইপিনে চেমিদা আছে। চেমিদা, কি খবৰ? ভাল ন? ভাল। তো কি ক'ব আপুনি, কেনে? ডক্টৰ নিচান্তৰ কাম চলি আছে পুৰা ন? লাষ্ট পৰ্যায়ত আছে। লাষ্ট পৰ্যায়ত কেতিয়া মানে ৰিলিজ কৰিব এনে? একচুৱেলি সেন্সৰটো পাছ হৈ যাওক, আচ্ছা তাৰপিছত আমি প্ৰমোশ্যন নামি যাম আৰু। ঠিক আছে। যেদিনা টাইম দিব তাৰপিছত আমি ডিচাইড কৰিম। এনে তো কেনেকুৱা লাগিল কৰি? সাংঘাতিক ভাল লাগিল। তো শ্যামল দা কিবা ক'ব নেকি? ইমান মানে কি আছে, মানে সুমিতা চিনেমাখন আজি ইমান মোটামুটি 4 মাহমান কাম চলিলে আৰু এতিয়া সম্পূৰ্ণ হ'ল। এতিয়া চেন্সৰৰ কাৰণে ৰেডি কৰি আছোঁ। চিনেমাখন এতিয়া চেন্সৰত যাব আৰু চেন্সৰৰ পৰা অহাৰ পিছত আৰু ৰিলিজ আৰু কেতিয়া মানে ভাবিছে? এপ্ৰিল। আৰু চিনেমাখন খুবেই ভাল চিনেমা। মই নিজে কৰিলোঁ কামটো, গোটেইখিনি কাম, ডিআইৰ কাম আৰু এডিটিং। মোৰ লগত দীপ আছে, দীপ বুলি কোৱা। গতিকে গোটেইখিনি কাম আমাৰ ষ্টুডিঅ' কেনভাছতে হৈছে। এডিটিং এনে কিমান মান দিন হ'ল? এডিট দিয়াই মিলি পেলাই আমাৰ মোটামুটি 4 মাহ হৈছে। 4 মাহ মান গৈছে ন? 4 মাহ মান হৈছে। আৰু খুব ভাল চিনেমা, অতি শীঘ্ৰে আমাৰ হলত আহি আছে চিনেমাখন। গতিকে চাব গোটেইবিলাকে। আৰু আমিতো পিছত আৰু প্ৰিমিয়াৰ কৰিম। আৰু তাৰপিছত আপোনাৰ এইটো ভেৰি কমাৰ্চিয়েল চিৰিয়াছ মুভি, ফেমিলি ড্ৰামা হয়। আচ্ছা। এইটো আৰু গোটেই সুমিত দাই নিজে এক্টিং কৰিছে, এভৰিথিং, আৰু you can ডাইৰেকশ্যন say কৰিছে, everything from A to Z. Very tough job, very tough job. One man army type. Exactly, you can say this is very challenging. কষ্ট কৰিছে সুমিত দাই বহুত। আৰু সেই হিচাপে চিনেমাখন ভাল হৈছে। তো আপোনালোকে মৰম দিব তাকে চাই পেলাই। এতিয়া মানে কি হ'ল, এতিয়া আগবঢ়াই দিম আৰু কি বাকী
আগবাঢ়ি মানুহৰ মৰমে আগবাঢ়ি ল'লে হয় হয় আমি আটাইতকৈ আশা ৰাখিছোঁ। আচ্ছা আচ্ছা গতিকে এয়াই আৰু এই কাম তো আপোনালোকে চাব আহিব আপোনালোকে গমেই পাব কেতিয়া কি ৰিলিজ দিয়ে প্ৰমোশ্যনৰ কিবা কিবি কাম চলিব তো গমেই পাব তো চাব আপোনালোকে মৰম দিব ইমান কষ্ট মানে কি হয় চিনেমা এখন হলত চোৱাটো একদম ইজি কিন্তু তাৰে মাজত বহুত কিবা কিবি মানে সোমাই থাকে বহুত কষ্ট সোমাই থাকে তাৰপৰা টিম থাকে ন এটা বহুত ডাঙৰ এটা টিম থাকে তো সকলোৰে এনেকৈ কষ্ট জড়িত হৈ থাকে তো আপোনালোকে মৰমটো দিলে বহুত বেছি ভাল লাগিব ন কষ্টটো আপোনালোকে চাব ডক্টৰ নিশান দিয়ক তো ৰাইজ মানে ষ্টুডিঅ'ত থাকি থাকি একদম ভাগৰে লাগি গ'ল কিমাননো আৰু কি কৰিম নে কি একদম বহি আছোঁ এতিয়া আৰু ইফালে দীপদাই আমাৰ বহাগী চিৰিয়েলখনৰ দীপদাই এই বহাগী চিৰিয়েলখন কোনটো চেনেলত যায় স্পন্দনত যায় ন আপোনালোকে চাব পাৰে বহাগীৰ পৰা এডিটিং কাম চলি আছে তো আজি কিমান নম্বৰ এপিছ'ড চলি আছে এতিয়া 84 ন আৰু ডেইলি এডিট হয় নেকি নে আগতে মানে সেই থাকে আৰু অলপ আগতে হয় আচ্ছা 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 এইপিনে চাব পাৰে বহাগী পূৰা মানে চলি আছে আৰু কিবা কবি দীপদা হা নাই ইয়াৰ গাইছ এইটো ডাইলগ হৈ গৈছে মানে হা ন' কমেণ্ট আগৰ ভিডিঅ'টোতো আপোনালোকে দেখা পালে ন' কমেণ্ট আৰু কোনোবা দিনে ইনকে দিম ন' কমেণ্ট বোলে গাইছ